কি হৈ গ'ল লাও তোল গ'ল কি হৈ গ'ল আমাৰ প্ৰতি সন্তুষ্ট হোৱা দেৱতা বুলি পূজা এবাৰ কৰিয়ে এই চন্দ্ৰৱে ব্ৰাহ্মণে যেনে তেনে পেটৰ ভাত মুকলি কৰি আছিলো এতিয়া চাইছো মোৰ পেটে মাতে যাব যেন পাইছো এতিয়া প্ৰভুৱে লাজ লোৱা নকলো হেৰি সুন্দৰীৰ পাছে পাছে দৌৰি ফুৰিব লাগিছে ডিঙিত হৰ্তমালা নাই হাতৰ দমু ত্ৰিশূল ক'ত পৰি থাকিব তবৰেই নাই তেনেই দিগম্বৰ হৈ প্ৰমথ সাগৰে হাকাৰ কৰি ফুৰিছে নাই নাই এনেকুৱা মোৰ পেটৰ কেঁচুকমতিৰ পৰত মাৰ মাৰিবগৈ সেয়ে প্ৰভু পূজা এবাৰ কৰি যেনে তেনে কামৰ পৰা মোক পলাই আনিব লাগিব তোমার কলঙ্কিত বাহিনীর কারণা জনতা প্রকাশ করিব।
Thank you.